खौ लानानै जे कटन प्रस्ताब जादों बेनि हेंथायै आं बुंनो नागिरदों जे जोंनि आथिखालाव शिक्षा डिपार्टमेन्टआ जेरैबायदि खामानि मावदों आं सानदों आगोल बोसोरफ्राव जेरैबायदि मावदोंमोन नैबे 5 इयार्सआव माखासे खामानि मावनायखौ जोङो जौगानायखौ नुनो मोनदों आरो बेजों लोगोसेयैनो नाथायबा माखासे स्कुलफोर दङ जे स्कुलफ्राव फरायसालिफ्राव जोङो फोरोंगिरिनि जे सर्टेज बेवहाय माखासेयाव दङ गासिबाबो नङा प्रत्येकखन स्कुलते তেনেকাকৈ টিচাৰসকলৰ শৰ্টেজটো আমি দেখিবলৈ পোৱা নাই এই 5 বছৰত যথেষ্ট পৰিমাণে আমাৰ স্কুলসমূহত যথেষ্ট পৰিমাণে আমি শিক্ষক পাবলৈ সক্ষম হৈছোঁ আকৌ এনেকাকৈ কিছুমান স্কুল এতিয়াও আছে বহুত কম সংখ্যক য'ত সিঙ্গেল টিচাৰে ৰান কৰি আছে আৰু মই স্পেশালি বিটিআৰ অঞ্চলৰ কথা ক'ব বিচাৰিছোঁ বিটিআৰত টেট পাছ কৰা শিক্ষকসকলক এতিয়াও নিযুক্তি প্ৰদান কৰিবলৈ বাকি আছে এই শিক্ষকসকলক যদি নিযুক্তি প্ৰদান কৰা হয় নিশ্চয় এটো ফুলফিলমেন্ট হ'ব এটো মই ভাবিছোঁ আৰু ইয়াৰ লগতে আমাৰ যিখিনি বৰ্তমান আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে গতিকে পাইছোঁ যে প্ৰত্যেক সমষ্টিতে আজি তাৰিখৰ আমি 5খন 6খনকৈ মডেল স্কুল নামকৰণেৰে আমি স্কুল বিল্ডিং পাবলৈ সক্ষম হৈছোঁ আৰু এই স্কুল বিল্ডিংৰে আমাৰ অঞ্চলৰ গাৰ্জেনসকলক এটা আস্থালৈ আনিছে নিশ্চয়কৈ আমি যিসকলে প্ৰাইভেট স্কুলৰ ল'ৰা-ছোৱালীক পঢ়াওঁ প্ৰাইভেট স্কুলত যদি যোৱা হয় আমি দেখিবলৈ পাওঁ ইহঁতৰ একটা আকৰ্ষণ হয় মানে স্কুল বিল্ডিংটো চাই পেলাই তো আমাৰ চৰকাৰী যিবোৰ স্কুল আছে পঢ়াশালীবোৰ আছে এই স্কুলখনৰ আন্তঃগাঁথনি বৰ্তমান ভালৰ পাৰ্টি গৈ আছে আৰু অলপ আগতে আমাৰ কলিগবিলাকে আছে সঁচাকৈয়ে যে মডেল অংগনবাড়ী দিয়াৰ পিছত আমি বহুত কণ যিসকলে মডেল অংগনবাড়ী চেণ্টাৰত গৈ ৰাতিপুৱাত সিহঁতে শিক্ষা গ্ৰহণ কৰে খেলা ধূলা কৰে এতিয়া বেছি মনোযোগ দিয়াটো আমি দেখিবলৈ পাইছোঁ আৰু যিটো স্পিৰিট এই স্পিৰিটটো তৰাম্বৰিটো আমাৰ চৰকাৰে কৰিব লাগে বুলি মই অনুকাই দিছোঁ আৰু লগতে আমাৰ প্ৰত্যেকটো সমষ্টিত একোখনকৈ মডেল স্কুল যেটো দিয়া হৈছিল আৰু যিটো স্কুলৰ আমি এছএমডিচিৰ সভাপতি হিচাপে আছো ঠিক কেনেকাকৈ মই আমাৰ গোসাইগাঁও সমষ্টিৰ জাৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এটা এছএমডিচিৰ সভাপতি হৈ আছো প্লিজ এটা নাটনি মই ক'ব বিচাৰিছোঁ অনলি এটা পইণ্ট ক'ব বিচাৰিছোঁ এই স্কুলখন আমাৰ প্ৰিএমচি স্কুল হয় কিন্তু তাতে আমাৰ এটা অভাৱ হৈছে কি ইন্টিগ্ৰেটেড সায়েন্স ল্যাব আজিলৈকে ইয়াত হোৱা নাই এই হায়াৰ ছেকেণ্ডাৰী স্কুলত কমেও 1150 পৰা 1200 ষ্টুডেণ্টবিলাক ইয়াত অধ্যয়ন কৰি আছে গতিকে অনতি পলমে তাত যদি ইন্টিগ্ৰেটেড সায়েন্স ল্যাবৰ ব্যৱস্থা যদি কৰি দিব পৰা যায় ইয়াত ভাল এটা ব্যৱস্থা কৰা হ'ব কাৰণ আমি ইতিমধ্যে ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কৰজাৰ ডিস্ট্ৰিক্টত অলৰেডি আমি এটা লিখিতভাৱে আমি ডিমান্ড দিছোঁ আৰু এই ডিমান্ডটোক যাতে অতি সোনকালে ফুলফিল কৰিব পাৰে তাৰ কাৰণে মই সন্মানীয় আমাৰ অধ্যক্ষ মহোদয় শিক্ষা মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ধন্যবাদ